হাই ফ্ৰেণ্ডছ, প্ৰথমতে কেইখনমান হেণ্ড পেইণ্টিং চাই লওক, ঠিক আছে? কেনেকুৱা লাগিলে চাই? নিশ্চয় ভাল লাগিছে। তো আজি ফ্ৰেণ্ডছ আমি যাম এই ছোৱালীজনীৰ ঘৰলৈ আৰু গৈ ভালদৰে আমি তাইক দেখামগৈ আপোনালোকক আৰু তাহাঁতৰ ঘৰৰ যি মানে পৰিৱেশ, তাহাঁতৰ ঘৰত যি তাই মানে যি প্ৰতিভা আছে আমি চব আপোনালোক গৈ ভালদৰে দেখামগৈ আপোনালোকক। আৰু তাই এটা বিশেষ কাম কৰিলে, যিটো কামৰ কাৰণে তাই মানে বহুত ফেমাছ হৈ গ'ল, তাই বহুত ভাইৰেল হৈ গ'ল। আৰু কি কাম কৰিলে আমি গোটেইখিনি আপোনালোকক ভালদৰে দেখাম। চ' হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। যদি ভাল লাগে চাই তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাইনেলি আমি আহি পালোহি পৰিণীতাহঁতৰ ঘৰ। এতিয়া আমাৰ দেখিছে মোৰ সতীৰ্থ আৰু আমি আজি আহি পালোহি পৰিণীতা ঘৰ। এইজনী চক বেক চাইডে দেখিছে, এই আচলতে পাপাকী পৰি নহয়, এই পাপাকী চেৰণী হ'ব, কাৰণ এই ইমান ধুনীয়া এটা ৰেকৰ্ড কৰিলে। এতিয়া এই লগত আমি কথা পাতিম, তাৰ আগতে এখন বিশেষ ৱাল দেখাই লৈছোঁ হা। তাই কি সুন্দৰ আঁকিছে চক। মই আচলতে এই ফটো মাৰি থোৱা আছে বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া মই দেখিলোঁ যিটো চক চাইন এটা আছে পৰিণীতা 21। তো 21 মিনিংছটো কি হয়? 2021 কৰা দেখিছে, 2021। আৰু এইখন চক, এইখন দেখিছে, এইখন একদম ৰিচেণ্ট মানে 2022। লাইটে অকণমান ট্ৰাবল দিছে, উপায় নাই আৰু। নেক্সট এইটো চক, এইটো দেখিছে টানা বানা নে কি বুলি কয়, মিঠা আছে, এইটো খাবলৈ বহুত মিঠা হয় ন, কিন্তু আল্টিমেট আঁকিছে দেই এইখন। সঁচাকৈ আপুনি হয়তো ক'ব নোৱাৰে যে এইখন ফটো মাৰি থৈছে নে এইখন প্ৰকৃতত এটা আঁকিছে। এইটো চক আমুল বাটাৰ, মানে এই গাত আচলতে কি আছে বাৰু? মানে ফটো মাৰিলে হয়তো ভেজাল উঠিব পাৰে, কিন্তু অঁকাখন কিন্তু ভেজাল নাই হোৱা। এইজনী ছোৱালী দেখিলে আপুনি ভাবিব নে বাৰু ইমান সুন্দৰ ছবি আঁকে বুলি? মানে কেনেকুৱা যাদু আছে। আমাৰ সকলোৱে শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ, মৰমৰ আমাৰ শ্ৰদ্ধাৰ আৰু মৰমৰ হিৰোদা ভূপেন মামা, দেখিছে কি সুন্দৰ আঁকিছে। আঁকিছে অসমীয়া স্বাভিমান গামোচাত আঁকিছে চক, আল্টিমেট দেই। আৰু এইখিনি হৈছে তাই পোৱা পুৰস্কাৰখিনি। আৰু অকল এইখিনি বুলি ভাবিছে নে আপুনি? যদি ভাবিছে ভুল ভাবিছে, কাৰণ ইয়াতো আছে এইখিনি চক। আমি যে আজি ইয়ালৈ যে আহিলোঁ তাৰ প্ৰধান কাৰণটো হৈছে এইটো চক। ইয়াত অসাধাৰণ কাম কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ড, দেখিছে। তাই ইয়াত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল, তাকো তাই এই কামটোৰ বাবে। চ' এখন গামোচাত তাই এই ছবিসমূহ আঁকিলে। মানুহে যে কয় যে তোমাৰ কিবা মানে চেষ্টাৰ সাধ্য একো নাই, তোমাৰ কাৰণে এখন প্ৰমাণিত দেই। চেষ্টাৰ সাধ্য একো নাই, চেষ্টা কৰিব লাগিব, চেষ্টা কৰিলে সফল হ'বই আৰু। একচুৱেলি সেইটোৱে হয়, চেষ্টাৰ সাধ্য একো নাই। আমি যে আগতে অংক কৰিলে কি কৰোঁ, ধৰি লওক আমি শেষত আনচাৰটো ওলালে কি লিখোঁ, হেণ্ডছ প্ৰুফ বুলি লিখোঁ নাই? এই চেষ্টাৰ সাধ্য একো নাই, কিন্তু হেণ্ডছ প্ৰুফটো আচলতে তাই ভাগৰ এইটো দেখিছে। ইয়াত মানে ইণ্ডিয়া বুক অফ ৰেকৰ্ড, তাই ভাগৰটো হেণ্ডছ প্ৰুফ হৈ গৈছে মানে, ঠিকে আছে। তাই এইখনৰ কাৰণে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম ভৰালে চক, নাম মানে উঠাবলৈ সক্ষম হ'ল। দেখিছে তুমি ইয়াত কিমান? ইয়াত 112গৰাকী ভাৰতৰ মহিলা সংগ্ৰামী আছে। তো 112গৰাকী চক, চাইজটো চক একদম সৰু সৰুকৈ আঁকিছে, দেখিছে। এখনত 5 চেণ্টিমিটাৰকৈ আছে প্ৰতিগৰাকী। আপোনালোকে নিশ্চয় চাগে ইয়াত যাৰ যাৰ ছবি আছে সকলোৱে নিশ্চয় চিনি পায় কোন কোন আছে ইয়াত। এওঁলোক স্বাধীনতা সংগ্ৰামী হয় ন? এই গোটেইসকল যাৰ ইয়াত ছবি আছে সকলো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামী। আৰু এইখিনি মানে মহিলা, ইয়াত পুৰুষ এজনো নাই ন, সকলো মহিলা আছে ইয়াত। গতিকে দেখিছে এখন গামোচাত গোটেইখিনি অঁকাটো ধেমালি নিব চাওকচোন, কিমান সাধনাৰ প্ৰয়োজন হ'ব এইখিনি আঁকিবৰ কাৰণে। ইয়াত দেখিছে, ইয়াত আপোনাৰ লিখা আছে মেক্সিমাম ওমেন ফ্ৰীডম ফাইটাৰ্ছ পৰ্ট্ৰেইটছ ড্ৰন অন এ কটন ক্লথ। চাওক আপোনাৰ ৰেকৰ্ডৰ মেডেলটো এবাৰ চুই চাওঁ ন। তেনেকুৱা আল্টিমেট চাওকচোন বাৰু এবাৰ। এইটো আপুনি লাখ টকা দিলে কিনিবলৈ পাবনে? কেতিয়াও নাপায়, দেখিছে। এবাৰ চুয়ে চাইছোঁ আৰু নিজৰ অকাত নাই এইখিনি কৰিবলৈ। আৰু এইটো হৈছে আইডেণ্টিটি কাৰ্ড চক, আইডেণ্টিটি কাৰ্ড। এইটো তাই যি ৰিচিভ কৰিছিলে আকৌ এবাৰ লিখা আছে ধুনীয়াকৈ, আৰু তাৰ লগত তাইৰ ফটোখন দেখিছে লগাই থোৱা আছে।
আৰু খুব ভাল লাগিছে দেই, বহুত ভাল লাগিছে। আৰু এয়া চাওক দেখিছে বেষ্টটো, যিটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ বেষ্টটো। আৰু এইটো হৈছে পেনটো, এই কলমটো এইটো। আৰু এইখন হৈছে কিতাপখন ইণ্ডিয়া বুক অফ ৰেকৰ্ড। তোমাৰ মানে নেক্সট প্লেনটো কি হয়? নেক্সট প্লেন এনেদৰে কৰি থাকিম বাৰু আৰ্টবিলাক, যিমান পাৰোঁ চেষ্টা কৰিম। আৰু যদি পাৰোঁ এছিয়া বুক অফ ৰেকৰ্ডৰ বাবে চেষ্টা কৰিম। তো নেক্সট টাৰ্গেট হৈছে টাইপৰ এছিয়া বুক অফ ৰেকৰ্ড। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আকৌ সেই সফলতাৰ পাছত ইয়ালৈকে আহিব পাৰোঁ। ঠিক আছে, তুমি দুখন স্কুলত কৰি আছা ন? দুখন কৰি আছোঁ। কৰি আছা। বাকী তোমাৰ এনেই পঢ়া বেলেগ কিবা পঢ়ি আছা নেকি তুমি? মই বৰ্তমান ডিগ্ৰী কৰি আছোঁ আৰু নাৰ্ছিং কৰি আছোঁ লগতে। মাল্টি টেলেণ্টেড। চাওক ছবি ইমান ধুনীয়া আঁকিছে, তাৰ উপৰি ডিগ্ৰীও কৰি আছে, আকৌ নাৰ্ছিঙো কৰি আছে। এনেই বেজি দিব জানা নাই? এতিয়ালৈকে শিকোৱা নাই বাৰু, শিকিম অলপ দিনৰ পাছত। এই বেজি দিয়া পেলাই শিকি লওক, নেক্সট মই আহিম বেজি দিয়া মানে এটা ভিডিঅ' বনাবৰ কাৰণে। আহিম নাই? আহিব, বেজি দি থাকিম। বাৰু ঠিক আছে, এইখন চাওক কি আঁকিছে ৰে, ক'ব লাগিব কিন্তু দেই, কচমছে। এইটোতো কোনো ঘপকৈ কোনোবাই দেখে ভাবিব যে মানে কিবা এনে জাষ্ট ফটো এখন মাৰি পেলাই আনি থৈছে বেৰত, কিন্তু একচুৱেলি সেইটো নহয়। এইখন তাই নিজে আঁকিছে। অল্প টেলেণ্ট নে মই এজনী খবৰ। কৌশিক কিবা ক'বা নি? মই বিশেষকৈ মানে আৰ্ট মানে সৰুৰ পৰা আৰ্টখন দেখি মোৰ পচন্দ হৈছে কাৰণে, আৰু মানে আৰ্টকেইখন দেখিয়ে এতিয়া মনটো ভাল লাগি গৈছে। আৰু বিশেষ একো নকওঁ, লাষ্ট এটাই কওঁ, কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। প্ৰমোচন দেই। তুমি নিজক আঁকি আছা? এই নিজক আঁকি আছে? নিজকো আঁকি আছিলোঁ, পৰ্ট্ৰেট এটা বনাই আছিলোঁ মই মোৰ নিজক। তোমাৰ এখন আছে নাই বৰ্তমান? আছে নাই এতিয়া? ওচৰত আছে? আছে। বঢ়িয়া, আমি চাম। তাই নিজে নিজক আঁকিছে, দেখিছে? মানুহে যে ক'বলৈ নিজৰ জীৱনী নিজে লিখিছে, এই জীৱনী লিখা নাই, এই নিজে নিজৰ ছবি আঁকিছে। হাউ টেলেণ্টেড। তো আমি চাম এতিয়া, দেখাবা ন? ঠিক আছে। তো এইখন আছে তাই নিজে নিজক আঁকি আছে। চাওক মুখখন চাওক আপুনি, এইখন মুখখন মিলিছে নাই বাৰু? অকণমান এইফালে চাই দিয়া, এয়া চাওক তাই লাষ্ট কৰিছে আচলতে। ঠিক আছে, তো নিজে নিজক আঁকি আছে। কমপ্লিট হোৱাকৈ নাই, এখন হাতখন দেখিছে, বহুতখিনি আঁকিবলৈ বাকী আছে। দেখিছে এইপিনেও আঁকিবলৈ বাকী আছে বহুতখিনি, কিন্তু মানে অলপমানতো ওলাইছেগৈ আৰু ইয়াত ধৰি লওক অলপমান কাম শেষ কৰিলে তাই এইখন ফটোখন কমপ্লিট হৈ গুচি যাব। ঠিক আছে। তো ইয়াৰ পৰিণীতা হৈছে মাক, এয়া হৈছে দেউতাক, আৰু এয়া হৈছে ডাঙৰ বায়েক, এয়া হৈছে সৰু বায়েক, আৰু সেইগৰাকী বিশেষ ছোৱালীগৰাকী পৰিণীতা। দেখিছে কি সুন্দৰ এখন ছবি আঁকিছে। আৰু এইসকল তাই আৰ্টৰ ছাত্ৰ ছাত্ৰী হয়। তাই ঘৰত এনেদৰে এই টিকলা পোৱালিকেইটাই আৰ্ট শিকিবলৈ আহিছে, আৰু আচলতে তাই এনেদৰে ঘৰত বহুতকেইটা ষ্টুডেণ্টক, বহুতকেইটা ল'ৰা ছোৱালী তাই এনেদৰে আৰ্ট শিকায়। আৰু দেখিছে টিকলাকেইটাই কি ধুনীয়াকৈ ছবি আঁকিছে, ইমান আপুনি ল'ৰা ছোৱালীকেইটাই ইমান ধুনীয়াকৈ ছবি আঁকিছে। ভাল লাগিছে দেখি পেলাই, মোৰো ভাল লাগিছে, নিশ্চয় আপোনালোকেও ভাল লাগিব দেখি পেলাই। Echoing around these walls, fighting to create a song. I don't wanna miss a beat, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go, through the wastelands, through the highways, and on. তো আজিলৈ তেতিয়াহ'লে হ'ব, এগৰাকী সেইগৰাকী। তো ঠিক আছে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ঠিক আছে, থেংক ইউ।